সঁচাকৈ নিদিয় নিদিওঁ ঐ ছোৱালীচা তেনেকুৱা নকৰ না কৰিমেই মই কি কৰিবি এই বুজ না একো বুজিব নাই উৰাওনে এই নুৰাবি তাত বহুত কণ্টেক্ট আছে আৰু তই যদি হোৱাটছআপবোৰ উৰাই দিয় মই তোৰ লগত কোৱা মেছেজখিনি কেনেকৈ থাকিব আৰু মই তোৰ লগত ৰাতি কেনেকৈ ভিডিঅ' কল কৰিম তেতিয়াহ'লে ডিপিৰ পৰা আমাৰ দুটাৰ ফটো ৰিমুভ কৰি নিজৰ ছিংগল ফটোখন কেলৈ দি থৈছ নে কাৰোবাক দেখাইছ তই ছিংগল আছ বুলি গোখানি তেনেকুৱা একো নাই এনেই দিছিলোঁ কিবা তোৰ মানে এই সৰু ছোৱালী স্বভাৱটো নগ'ল ন দে দিছোঁ দে আজি হোৱাটছএপৰ ডিপিৰ পৰা ৰিমুভ কৰিছ কেতিয়াবা চাগে তোৰ হৃদয়ৰ পৰা মোক ৰিমুভ কৰি দিবি তোক যদি মই মোৰ হৃদয়ৰ পৰা ৰিমুভ কৰিব লাগে তেতিয়াহ'লে মই চাগে নিজেই পৃথিৱীৰ পৰা আনষ্টল হ'ব লাগিব কিয় তই নহ'লে জীয়াই থাকিব নোৱাৰিম যে চাওঁ এফাল চা মোক বহুত ভাল পাওঁ ন বুকুৰ ধপধপনিবোৰ শুনিছ ভালকৈ শুনিছা প্ৰতিটো ধপধপনিত তোৰ নামো শুনা পাবি